ভাই লোক এইখন চিনেমাৰ আপুনি ডিটেইলছ চালে দেখিব এইখন চিনেমাৰ আপোনাৰ এয়া ডাইৰেক্টেড বাই ভাস্কৰ জে গোস্বামী ভাই লোক পুৰণা নহয় একদম ফ্ৰেছ মানে একেবাৰে নতুন চিনেমা পুলিচৰ জীৱনত ওপৰৰ পৰা অহা বাণীবোৰ পাৰফৰ্মেন্স ভাল কৰিব লাগিব এক প্ৰকাৰৰ ভগৱানৰ বাণীৰ দৰে এইটোৱেই তোৰ অৰিজিনেল অকাত এটা বিগ জিৰো বকৰি দলে বেছি দিন নাই আনে কথা ক'লে তোকে চিন্তা কৰি দিম টকাৰ কাৰণে আমি গোটেই দুনিয়াৰ লগত চেলেঞ্জ কৰিব পাৰোঁ তহঁতনো কোন এইয়া ভাই লোক ৰিচেণ্টলি ৰিলিজ হৈ যোৱা ৰিচেণ্টলি মানে অলপতে ৰিলিজ হৈ যোৱা এখন বিখ্যাত অসমীয়া চিনেমা নামটো কি তো নামটো হ'ল যোদ্ধা 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 এয়া মোৰ প্ৰেমৰ ওপৰত থকা বিশ্বাস বিশ্বাস এডাল এৱাহঁতৰ দৰে জীৱনত ঘাত প্ৰতিঘাত প্ৰতিৰোধ এইবোৰ থাকেই তই যুঁজি সফল হ'ব লাগিব তই এজন যোদ্ধা ভাই লোক এইখন চিনেমাৰ আপুনি ডিটেইলছ চালে দেখিব এইখন চিনেমাৰ আপোনাৰ এয়া ডাইৰেক্টেড বাই ভাস্কৰ জে গোস্বামী যোদ্ধা ইজ এন এছামিজ মুভি দ্য মুভি ইজ ডিৰেক্টেড বাই ভাস্কৰ জে গোস্বামী মানে এইখন চিনেমাৰ মানে কি ডাইৰেক্টৰ হ'ল ভাস্কৰ জে গোস্বামী এণ্ড ফিচাৰিং কৰিছে এইখন চিনেমাত ৰাজকুমাৰ তালুকদাৰ তাৰপিছত অলিস্মিতা গোস্বামী এণ্ড সুনীত বৰা এজ লিড কেৰেক্টাৰ মানে এইখন চিনেমাত লিড কেৰেক্টাৰ কৰিছে আপোনাৰ ৰাজকুমাৰ তালুকদাৰ অলিস্মিতা গোস্বামী এণ্ড আপোনাৰ সুনীত বৰা খাৰীৰ জাত জীৱনৰ প্ৰথম প্ৰেম ৰাজাই টকাৰ কাৰণে হেৰুৱাইছিল লকাত কি আছে হাতৰ টেনচন নলবি দোস্ত টকা নাই যেতিয়া অপমান সহ্য কৰিব লাগিব জানেনে ভাই লোক এইখন চিনেমাত কোনে কি হিচাপে কাম কৰিছে মানে দ্য ক্ৰিউ মেম্বাৰ অফ দ্য মুভি যোদ্ধা বলক চাই লওক মানে কি এইখন চিনেমাৰ চাউণ্ড ডিজাইনাৰ কোন হয় তাৰপিছত ডাইৰেক্টৰ কোন ৰাইটাৰ কোন চ' এভৰিথিং তো বলক চাই লওক দ্য ক্ৰিউ মেম্বাৰ অফ দ্য মুভি যোদ্ধা বলক চাই লওক তো ভাই লোক এই চিনেমাখনৰ যদি আপুনি ক্ৰিউ মেম্বাৰসকল চাবলৈ যায় ক্ৰিউ মেম্বাৰসকল হ'ল এইখন চিনেমাৰ আপোনাৰ এয়া ভাস্কৰ গোস্বামী আৰু এই হ'ল এইখন চিনেমাৰ ডাইৰেক্টৰ প্লাছ ৰাইটাৰ মানে এইখন চিনেমাৰ ডাইৰেক্টৰো হয় আৰু ৰাইটাৰ মানে লিখিছিলোঁ এইখন চিনেমা ভাস্কৰ জে গোস্বামী তাৰপিছত আছে আপোনাৰ এইজন দেখিছে পৰিমল বিশ্বাস আৰু ই হ'ল এইখন চিনেমাৰ প্ৰডিউচাৰ পাই লওক পৰিমল বিশ্বাস তাৰপিছত আছে এইজনী দেখিছে ৰীমা বিশ্বাস আৰু ই হ'ল এইখন চিনেমাৰ প্ৰডিউচাৰ হয় ইও ৰীমা বিশ্বাস তাৰপিছত আছে আৰু আছে বুলি ক'লে এইজন হ'ল আপোনাৰ প্ৰতিম খাউন আৰু ই হ'ল এইখন চিনেমাৰ এডিটৰ প্ৰতিম খাউন তাৰপিছত আছে আৰু ইজন হ'ল আপোনাৰ দেৱজিৎ চাংমাই আৰু ই হ'ল এইখন চিনেমাৰ চাউণ্ড
সাউন্ড ডিজাইনার এণ্ড দ্য লাষ্ট ওৱান আছে আপোনাৰ এইজন অমৃত প্ৰীতম হ'ল এইখন চিনেমাৰ সাউন্ড ডিজাইনাৰ মানে অমৃত প্ৰীতম চ' এইকেইজন হ'ল আপোনাৰ ক্ৰিউ মেম্বাৰ অফ দ্য মুভি কি বুলি কয় যোদ্ধা এইখন চিনেমাৰ যদি আপুনি ৰিভিউ চাবলৈ যায় মানে আপোনাৰ মানে কি এইখন চিনেমাৰ মানে কি কোনে কি মতামত আগবঢ়াই আছে চ' এইখন চিনেমাৰ যদি আপুনি ইউজাৰ ৰিভিউ চাবলৈ যায় তো বলক চাই লওক কেইটামান ৰিভিউ মানে এইখন চিনেমাৰ মানে কি কেইটামান ইউজাৰ ৰিভিউ কোনে কি কৈছে তাৰ মতামত কি এইখন চিনেমাৰ ওপৰত বলক চাই লওক ওৱান বাই ওৱান ইন ডিটেইলছত বলক তো ইউজাৰ ৰিভিউ চাবলৈ গ'লে কোনোবাই লিখিছে ইউজাৰবোৰে লিখিছে আপোনাৰ নাম চাম দিয়া নাই তো কি লিখিছে চাওক গ্ৰেট এক্টিং ৱাও মিউজিক মানে মিউজিক ভাল হৈছে এক্টিং ভাল হৈছে চ' এয়া আৰু লাইক পাইছে এইটো আপোনাৰ ৰিভিউত আপোনাৰ 17টা লাইক পাইছে চাওক তাৰপিছত কোনোবাই লিখিছে এইটো ইয়াৰ নাম চাম দিয়া নাই লিখিছে জাষ্ট মানে কি ইনস্পায়াৰিং বুলি লিখিছে আৰু লাইক পাইছে 17টা যি কি নহওক তাৰপিছত নেক্সট কোনোবাই লিখিছে এইজন আপোনাৰ ছুপাৰ ডাইৰেকশ্যন গ্ৰেট এক্টিং তাৰপিছত কিবা কিবি লিখিছে আৰু নাম চাম দিয়া নাই আৰু লাইক পাইছে 10টা তাৰপিছত কোনোবাই লিখিছে এইজন আপোনাৰ ইউজাৰ বুলি লিখিছে আপোনাৰ নাম চাম দিয়া নাই লিখিছে কি ষ্টৰি এণ্ড কষ্টিউম ডিজাইনাৰ ইজ ভেৰি টেকি প'ৰ প্লট যি কি নহওক পাই লওক লাইক পাইছে 10টা নাম চাম দিয়া নাই নামটো দিলে ভাল আছিলে তাৰপিছত নেক্সট কোনোবাই লিখিছে ইয়া আপোনাৰ ইউজাৰ লিখিছে কি ইনস্পায়াৰিং ৱেল মেড আৰু লাইক পাইছে 9টা চ' এইকেইটা আছিল টপ ৰিভিউ ইউজাৰ ৰিভিউ যি কি নহওক ভাই লওক যি কি নহওক বাকী এইখন চিনেমা বৰ্তমানলৈকে কোনে চালে আৰু কোনে চাই ভাল পালে চ' অভিয়াছলি আপোনাৰ মতামত জনাবলৈ নাপাহৰিব ইন দ্য কমেণ্ট বক্স আপোনাৰ মতামত কমেণ্ট কৰি জনালে নিশ্চয় ভাল পাম তো যি কি নহওক ভাই লওক আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে এণ্ড যদি ভাল পালে চ' যোৱাৰ আগত এটা লাইক কৰি দিব টু লাইক ভাই লওক লাইক এণ্ড ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই ইউটিউব চেনেল ঠিক আছে তো সেয়া मिलते हैं फिर नेक्स्ट वीडियो पर तब तक के लिए बाय गाइस एंड सी यू इन द नेक्स्ट वीडियो